বজালী জিলা ধুমাৰকুৰৰ ইছাহক আলীৰ তৃতীয় পুত্ৰ ইব্ৰাহিম আলীক দুই অচিনাক্ত ব্যক্তিয়ে মাৰণাস্ত্ৰৰে কৰিলে হত্যা। থিতাতে মৃত্যু হয় ইব্ৰাহিম আলীৰ। হয়, এই মুহূৰ্তত আপোনালোকক দিবলৈ ওলাইছোঁ এক বিগ ব্ৰেকিং নিউজ। এক বিশেষ ডাঙৰ খবৰ লৈ আহিছোঁ আপোনাৰ মাজত। বজালী SP অফিচৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত ধুমাৰকুৰত সংঘটিত হয় এই হত্যাকাণ্ড। আৰু ঘটনাত ইব্ৰাহিম আলীৰ মাতৃ চাহেৰা খাতুন গুৰুতৰভাৱে আহত হয়। ইব্ৰাহিমৰ নিজ ঘৰৰ পৰা মাত্ৰ 100 মিটাৰ দূৰত্বত সংঘটিত হয় এই হত্যাকাণ্ড। যোৱাকালি সন্ধিয়া ৰাতি হয় এই ডকাইতি হত্যাকাণ্ড। ইতিমধ্যে তদন্ত চলাই আছে বজালী আৰক্ষী দলে। যোৱা 8-10 দিনৰ ভিতৰতে ধুমাৰকুৰত দুটাকৈ ডকাইতি হত্যাকাণ্ড সংঘটিত হয়। এইবাৰ শুনোৱা হওক স্থানীয় ৰাইজৰ মন্তব্য। নিউজ ডেস্ক, ভবানীপুৰ লাইভ টিভি। ডকাইতি কাণ্ড সংঘটিত হয় আৰু ডকাইতে লুটপাট কৰি নিয়াৰ লগতে তেখেতৰ সৰু ল'ৰা ইব্ৰাহিম আলীক মাৰধৰ কৰে আৰু এজাইকৈ গুলি ফুটাই তেওঁক হত্যা কৰে। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যোৱা কিছুদিন আগতে অনুৰূপ ঘটনা ৰাজাঘাটত ডকাইতি কাণ্ড সংঘটিত হৈছে আৰু আজি ডকাইতি কাণ্ড সংঘটিত হোৱাৰ লগে লগে এজন মানুহ নিহত হ'ব লগা হৈছে। বেয়াগুম বজালী আৰক্ষী প্ৰশাসনে এই ডকাইতি কাণ্ড এটা তেওঁলোকে ৰুধিবলৈ সক্ষম নহয়, তেওঁলোকে বাহ লৈ আছে। সেইখিনি আমি নাজানো এতিয়ালৈকে। আমি এতিয়া মেডিকেলত আহিছোঁ, ডেড বডিটো মেডিকেলতে আছে। গতিকে আমি গোটেই অঞ্চলবাসীয়ে বজালী পুলিচক ধিক্কাৰ দিছোঁ। বজালী SP অফিচৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰত দুটাকৈ ডকাইতি কাণ্ড সংঘটিত হয়, মানুহ নিহত হয়। ৰাতি 8টা বজাৰ লগে লগে ডকাইতি কাণ্ড সংঘটিত হয়, মানুহ নিহত হ'ব লগা হৈছে। গতিকে বজালী পুলিচক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ। এনেকুৱা পুলিচ বিষয়া আমাৰ বজালীত নালাগে আৰু আমি আমচুৰ পৰা সকীয়াই দিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত প্ৰকৃত দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেতিয়াহ'লে ধুমাৰকুৰত ব্যাপক আন্দোলন হ'ব আৰু এই আন্দোলনৰ কাৰণে জগৰীয়া থাকিব বজালী পুলিচ।